হাই হেল্ল' মিনি ভ্লগলৈ স্বাগতম জনাইছোঁ। তো ৰাতিপুৱা সময় হৈছে 7টা বাজিছে। তো পোৱালিখিনিক বান্ধি পেলাই কলপাত দিয়া হয় আৰু গৰু চৰু খিৰোৱা মেলা হৈ গ'ল। তো আমি চাহ তাহও খালোঁ। পোৱালিখিনিক এইটো কাৰণে বন্ধা হৈছে যে বৰষুণত তিতিব বুলি। তো বাহিৰত এৰি দিলে পোৱালিবোৰ বৰষুণত তিতিব, তো বেমাৰ আজাৰ হ'ব। বাৰিষা ছিজনত পানী শুকাই যোৱাৰ পিছত এনেও বেমাৰ আজাৰটো হৈ থাকে। তো সিহঁতক সেইটো কাৰণে বান্ধি থোৱা হয় ধুনীয়াকৈ। তো এইফালে আছে ছাগলী, ইয়াত গছৰ ডাল কাটি দিয়া হয় খাবলৈ। এতিয়া যিহেতু সিহঁতে তলৰ ঘাঁহ খাবলৈ নাপায়, অকল ডাল ঘাঁহৰ ওপৰত সিহঁতৰ পেটটো ভৰে আৰু। তো এতিয়া তলৰ দুবা ঘাঁহ খালেও সিহঁতৰ বেমাৰ হ'ব, তো ডিচেণ্টেৰি হ'ব। তো সেইটো কাৰণে সিহঁতক ৱালৰ ভিতৰত ডাল কাটি দিয়া হয়। আৰু ইয়াত আৰু এজনী এয়া মোৰ ফ্ৰেণ্ড হয়। তো ইয়াক ডালটো খাবলৈ দিছোঁ, কিন্তু তাৰ খাই পেট ভৰি আছে। সিহঁতে সৰু মাটিৰ ঘাঁহ খাব বিচাৰে। তো ভিডিঅ'টো কেনে লাগিল কমেণ্ট কৰিব।